Viewers, welcome to my channel Assamese পোন প্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জনাই আজি ভিডিওটো আৰম্ভ কৰিব বিচাৰিছোঁ যদি আপোনালোকে ভিডিওটো ভাল পায় তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব নাপাহৰিব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আজি আমি আলোচনা কৰিম ইউটিউবৰ বিষয়ে আজিৰ পৰা 14 বছৰ আগতে 2005 চনৰ কোনো ধৰণৰ ভিডিও শেয়াৰিং প্লেটফৰ্ম নাছিলে সেই সময়ত মাই স্পেচ নামৰ এটা সোশ্যাল সাইট আছিল যদিও তাত কেৱল ফটোহে আপুনি শেয়াৰ কৰিব পাৰিছিলে PayPal নামৰ কোম্পানীৰ কাম কৰা তিনিজন কৰ্মচাৰী জাভেদ কৰিম ষ্টিভছন আৰু সাদ হাৰ্লিয়া চিন্তা কৰিলে যে তেওঁলোকে এনেকুৱা এটা প্লেটফৰ্ম তৈয়াৰ কৰিব য'ত ভিডিঅ'বোৰ শেয়াৰ কৰিব পৰা যায় বা আপলোড কৰিব পৰা যায় আৰু সেইমতে তেওঁলোকে 2005 চনৰ 14 ফেব্ৰুৱাৰী ভ্যালেন্টাইন ডে দিনাখন ইউটিউব নামৰ এটা ৱেবছাইট লঞ্চ কৰে তেওঁলোকে ৱেবছাইটটো লঞ্চ কৰা এক মাহলৈকে তাত কোনো ধৰণৰ ভিডিঅ' আপলোড হোৱা নাছিলে 2005 চনৰ এপ্ৰিল মাহৰ শেষৰ ফালে জাভেদ কৰিমে মি এট দ্য জু নামৰ এটা ভিডিঅ' আপলোড কৰে আৰু সেই ভিডিঅ'টো হৈছে ইউটিউবৰ প্ৰথম ভিডিঅ' যদিহে আপোনালোকে ইউটিউবৰ প্ৰথম ভিডিঅ'টো চোৱা নাই তেতিয়াহলে আপোনালোকে ইউটিউবত সাৰ্চ কৰি সেই ভিডিঅ'টো চাব পাৰে 2005 চনৰ ডিসেম্বৰ মাহত কেলিফৰ্নিয়াত ইউটিউবৰ প্ৰথমটো অফিচ স্থাপন কৰা হয় সেই সময়ত ইউটিউবৰ কৰ্মচাৰী সংখ্যা আছিল প্ৰায় 65 জন মান 2006 চনত গুগলে ইউটিউবটো ক্ৰয় কৰিব বিচাৰে আৰু ইউটিউবৰ প্ৰধান চৰ্ত আছিল তেওঁলোকৰ যিসকল কৰ্মচাৰী আছিল সেইসকল যাতে গুগলৰ আন্ডাৰত কাম কৰিব পাৰে বা গুগলে যেতিয়া ইউটিউবটো ক্ৰয় কৰিব তাৰ লগত তেওঁলোকেও কাম কৰিব পাৰে 2007 চনৰ প্ৰথম ভাগতে ইউটিউব প্ৰগ্ৰাম পাৰ্টনাৰ নামৰ এটা প্ৰগ্ৰাম লঞ্চ কৰে আৰু 2007 চনৰ জুন মাহত ভাৰতবৰ্ষৰ লগতে বিশ্বৰ 89খন দেশত ইউটিউবৰ ব্ৰডকাষ্টিং আৰম্ভ কৰা হয় আৰু 2007 চনলৈকে আমি যিসমূহ ভিডিঅ' ইউটিউবত চাবলৈ পাইছিলোঁ সেই ভিডিঅ'সমূহৰ পিকচাৰ কোৱালিটি একেবাৰে লো আছিল 2008 চনত ইউটিউবে 480 পিক্সেল সাইজৰ ভিডিঅ' আপলোডৰ অপচন দি দিছিল 2009 ৰ প্ৰথম ভাগত 720 পিক্সেল আৰু 2009 ৰ লাষ্টৰ পিনে 1080 পিক্সেল সাইজৰ ভিডিঅ' আপলোডৰো অপচন আহি গৈছিল আৰু 2010 চনৰ মাজ ভাগত 4K ভিডিঅ' কোৱালিটি যেটো আমি আল্ট্ৰা এইচডি ভিডিঅ' কোৱালিটি বুলি কওঁ সেইটো আপলোডৰো অপচন আহি গৈছিল 2010 চনত প্ৰথমবাৰ ইউটিউবৰ লোগো ডিজাইন চেঞ্জ কৰা হৈছিল আৰু 2019 বৰ্তমানলৈকে 2-3 বাৰ মান ইউটিউবৰ ডিজাইন চেঞ্জ কৰা হৈছে আৰু ইউটিউবত 1 ঘণ্টাত ইমানেই ভিডিঅ' কন্টেন্ট আপলোড কৰা হয় যে সেই ভিডিঅ'সমূহ যদি আপুনি সম্পূৰ্ণকৈ গোটেইখিনি চাব বিচাৰে কমসে কম 4-5 দিন সময় লাগি যাব পাৰে আৰু হয়তো 4-5 দিনতো শেষ নহব পাৰে ইউটিউবৰ ওপৰত এটা সৰু ব্লগ বনাব চেষ্টা কৰিছিলো যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেতিয়া লাইক কৰিব শেয়াৰ কৰিব